এই চিলনি চোৰে গাড়ী লৈ গৈছে তো কেনেকৈ অলপ আপুনি গম পাইছে কি ক'ব? কথা হ'ল কি যে বিনোদ গোলছাৰ মাকে বজাৰত গৈছিল, তাৰপৰা চব্জি কিনি আনি ইয়াতে আমাৰ ঘৰৰ সন্মুখতে তেখেতৰ ঘৰ নামি পেলাই ঘৰত গৈ আছিল। ঠিক তেনেকুৱা সময়তে দুজন বাইকাৰে আহি পেলাই গলত চেইনটো টানি লৈ পলাই গ'ল। আমি দৌৰিছোঁ পিছফালে ধৰ ধৰ বুলি, ইমান বেগেৰে বাইক চলাইছে সিহঁতে যে ধৰাৰ কোনো ৰাস্তাই নাই। গতিকে এইফালে আপোনাৰ উত্তৰ ফালে ওলাই গৈছে। কিমান ওজনৰ হ'ব সন্তোষ? এইটো শুনামতে 1.5 ভৰিমান হ'ব। এই খুৰীজনক আগৰ পৰাই ফ'ল' কৰি আছিল নেকি? আগৰ পৰাই ফ'ল' কৰি আছিল বোধহয়। যেতিয়া তেখেতে বজাৰ গৈছিল চব্জি কৰাৰ কাৰণে, তেতিয়াৰ পৰা বোধহয় সিহঁতে ফ'ল' কৰি আহি আছে। আহি পেলাই ইয়াতে ফাঁকা পাইছে জেগাটো, ঠিক তেনেকুৱা সুযোগ লৈ পেলাই সিহঁতে চেইনটো কাঢ়ি লৈ পলাইছে। পুলিচক আপুনি কি ক'ব? পুলিচক এই ক'ব বিচাৰিছোঁ যে আপোনালোকে অলপ গোসাইগাঁৱটো চাৰিওফালৰ পৰা অলপ বেৰিকেড দি পেলাই প্ৰত্যেকটো বাইকক অলপ চেক কৰিব লাগে, আৰু ক'ৰ পৰা আহি আছে ক'ৰ পৰা যাই আছে সিহঁতক চাব লাগে।